তথা আমাৰ যি সমিতি গঠন হৈছে এই ক্ষেত্ৰত আমি অনুষ্ঠিত কৰি আহিছোঁ। ম'হয সমিতি সমন্বয় ক্ষেত্ৰ কপাহেৰা সৰ্বোদয় পথাৰ আমি আবহমান কালৰ পৰা ইয়াত এই অনুষ্ঠান হৈ আছে। কিন্তু আনুষ্ঠানিক হিচাপে আজি ৩৫ বছৰ কাল আমি এনেকৈ ম'হ যুঁজ প্ৰতিযোগিতা পাতি আহিছোঁ আৰু আগলৈকো এনেকৈ পাতিবৰ কাৰণে ৰাইজৰ সহায় সহযোগিতা আমি সদায় কামনা কৰিম। আৰু লগতে আমাৰ যিখন সমিতি আমি তৈয়াৰ কৰি লৈছোঁ সেইসকলৰ জৰিয়তে ম'হে যাতে ভাল প্ৰতিযোগিতা আৰম্ভ কৰে সেই প্ৰতিযোগীসকলে আমি উৎকৃষ্ট পুৰস্কাৰ আগবঢ়াম বুলি আমি আগবাঢ়িছোঁ। এই সম্প্ৰীতি এনাজৰি গঢ়ি তুলিছে আপোনালোকে বহুত পৰম্পৰাগত কপাহেৰা ম'হ যুঁজ বুলি নাম এটা আছে, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত আমি ক'বলগীয়া এইখিনি যে কপাহেৰা বুৰঞ্জী প্ৰসিদ্ধ এখন ঠাই। ইয়াতে আমাৰ সৰ্বোদয় মেলা হৈছিল। গতিকে সেই মেলাৰ লগত সংগতি ৰাখি সকলো জাতি জনগোষ্ঠী আমি একলগ হৈ আমাৰ মাজত যাতে সমন্বয় সম্প্ৰীতি গঢ়ি উঠে তাৰ বাবে আমি এনেধৰণৰ প্ৰচেষ্টা হাতত লৈছোঁ। আজি কিমান যোৰা ম'হে অংশগ্ৰহণ কৰিছে? ইয়াত ৬০ৰ পৰা ৭০ যোৰামান ম'হ ইয়াত উপস্থিত হৈছে। কিন্তু গোৱালসকলক আমি অনুৰোধ কৰিছোঁ, তেওঁলোকে এতিয়ালৈকে ম'হ যুঁজোৱা নাই আৰু চৰকাৰৰ যিটো SOP আছে সেই SOP মতে আমি খেল শেষ কৰিম। গতিকে আমি আৰু ইয়াত বেছি ক'বলগীয়া বিষয় নাথাকে।